ৰংমঞ্জিৰ খেলপথাৰত কাৰ্বি পৰিষদীয় চৰকাৰ পট্টা বিতৰণ উৎসৱমুখৰ কাৰ্যসূচী পট্টা নোপোৱাসকলক ডিফু ৰাজহ কাৰ্যালয়ত যোগাযোগৰ আহ্বান নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া পাইছো অসমীয়া প্ৰাইম টাইমৰ বিতং পাতৰিলৈ সিমানে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন চমুচাপি আহিছে সিমানে কিবা নহয় কিবা উপহাৰ টোপোলালৈ ভোটাৰ ৰাইজৰ কাষত উপস্থিত হোৱা দেখা গৈছে বিজেপি শাসকীয় নেতাসকলে এইবাৰ ভূমিৰ পট্টাবিহীন দুখীয়া ৰাইজৰ কাষ চাপি বিনামূল্যে মাটিৰ পট্টা প্ৰদান কৰিলে পৰিষদীয় চৰকাৰৰ CM সকলে আৰু খুদ ৰাজহ বিভাগৰ EMA লুম্বাজাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডিফু লামডিং পথৰ এলেকাত বসবাস কৰা ৰাইজে কেইবা বছৰৰ পৰা ভূমিৰ পট্টা পোৱাৰ বাবে বিভিন্ন ধৰণে প্ৰয়াস কৰি আহে যদিও এইবাৰ বিনা কষ্টৰ অবিহনে ৰাইজৰ নিচে কাষ চাপি স্বয়ং পৰিষদৰ CM ডক্টৰ তুলিৰাম ৰহাং ৰাজহ বিভাগৰ EM অমৰ সিং টিছৈ মাটিৰ পট্টা প্ৰদান কৰি ৰাইজৰ বহুদিনীয়া আশা পূৰণ কৰিলে ভূমিৰ পট্টা প্ৰদান অনুষ্ঠানত ৰাইজক উদ্দেশ্যে দিয়া ভাষণ প্ৰসংগত CM ডক্টৰ তুলিৰাম ৰহাঙে ডিফু ৰাজহ বিভাগৰ কাৰ্যালয়লৈ গৈ যোগাযোগ কৰাৰ বাবে আহ্বান জনায় ষ্টেফান ডেনৰ ৰিপৰ্ট নিউজ বৰ্তমানলৈকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি এই 4টা বছৰত ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং 26টা সমষ্টিত আমি মিলি প্ৰায় টোটেল 3 লাখ ওপৰত আমি এতিয়ালৈকে বিনামূলীয়া মাটি পট্টা দিছোঁ আৰু যিবিলাকৰ টাউন এৰিয়া যিবিলাকৰ বসবাস কৰা দৰিদ্ৰ সীমা ৰেখাৰ তলত পৰি আছে BPL সেইবিলাকৰ তেওঁলোকৰ কাৰণে PMGSY আৰবান এৰিয়া সেইটো পাব 2,10,000 কৰি বেনিফিচিয়াৰী একাউণ্টে তেওঁলোকৰ সোমাব আৰু সোমোৱাৰ লগে লগে বেনিফিচিয়াৰী তেওঁলোকে ঘৰৰ টকাও খৰচ কৰিব আৰু তেওঁ নিজেই ঘৰ বনাব সেইটো সুবিধা কেন্দ্ৰ চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো দিয়া হৈছে এনেধৰণৰ প্ৰত্যেক টাউন এৰিয়া অকল ইয়াত বুলি নহয় গোটেই টাউন এৰিয়া মাটি পট্টা থাকিব লাগে কিন্তু মাটি পট্টা নাথাকিলে এইটো দিয়া নহয় গতিকে মাটি পট্টাটো প্ৰয়োজন সেইকাৰণে সেইবিলাকৰ সমস্যা নিৰ্ধাৰণ কৰাৰ স্বাৰ্থত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা বিনামূলীয়া মাটি ডিফুত বিজেপি ST মৰ্চাৰ সংবাদমেল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদীয় চৰকাৰৰ তৰফৰ পৰা কাৰ্বি আংলঙৰ অসম নাগালেণ্ড সীমান্তৰ উচ্ছেদ কাৰ্যৰ সন্দৰ্ভত বিজেপি চৰকাৰৰ ওপৰত APSLC কৰা মন্তব্যৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংবাদমেলত ডিফু প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেল জৰিয়তে বিজেপি ST মৰ্চাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি APSLC এতিয়া অভিযোগ খণ্ডন কৰাৰ প্ৰয়াস কৰে উচ্ছেদ কাৰ্যক অবৈধ বুলি APSLCৰ নেতা জেআই কাঠাৰে কৰা অভিযোগ খণ্ডন কৰি বিজেপি ST মৰ্চাৰ নেতৃত্বই মন্তব্য প্ৰকাশ কৰে কাৰ্বি আংলংবাসীৰ নিৰাপত্তাৰ স্বাৰ্থত জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত কাৰ্বি জিলা পৰিষদ তথা জিলা প্ৰশাসনে মিলি সম্পাদন কৰা এনে গুৰুত্বপূৰ্ণ কাৰ্যক APSLCৰ নেতাজনে অবৈধ বুলি কৰা মন্তব্য অতিশয় দুখজনক doubt. Jela tum Muslim jete illegal sadal kopin under sen dum. Itum doubt nang kok. Lasi pini itum fresh milo wang tung te. Steme alang itum bare la so allegation kewana mesi nil tum wang nang kok. Lasi nil tum doubt lasam dak. Alang ni non kan ti focus 6 dul panai be alam ne je. 6 dul atum si pura bhutara arai de nanaji non tribal non illegal kebang thumanke latumanke kunurkom bhutal dis pilong le thandap ni kusi kaitanenge sita laso illegal jitu settler jitu encroacher latumanke alang ni protect apan alang tum kesaba pansi nenget kono ke claim amutti babang il tu mehda ni puloja sumet to protect our borderland non jong si latu claim pon pe ang thin cepat Kedude pelong te mo apit si tame la bang hekun elu. Ate kedam tang atumta aning kang piklo. Jasumet National Party tahini ke thom tame dak power nang dolok Congress Karbi Dorbar tumben cenglok apit ke Janata Dol ta dolo UPC atumta sarkar nang senglo lapen anpata dak regional kapangtang ASDC CPML KSA KNCA
celang sida government sida me hala sota ari cirung delo un edelo so aning ke hanglo te wa pisa me government ka support ave ajoy ni un edelo sta pini bangke thang problem ave pin pen bangsi claim pon detlo lasi pini lapuson claim der afi jasmet isi political asong tu APSLC puga cekrong alidar tu election bangke illegal unconstitutional puki pu bangke lake ningduk lo la bangke latung hilo kaning je nai bangke je kichi asu phan ke dimak long pek nang ne kichi asu phan ke voter list pe ta ingthan lap nang hi puki pu atum si pini upia polo la tum bangke pini jasum mer hadak rong ko anakar bi tum si do bang ko an ST mun tum lo hadak do di nang tu menara theklong loge don kan bag de ST po mun itu ave pule pudam ta chok Stefan Deno report Kat News সমস্যা সমাজিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত একোখন অঞ্চল বা দেশত স্থানীয় যুৱক যুৱতী সজাগ হৈ নুঠালৈকে প্ৰকৃতাৰ্থত উন্নয়ন বা দুৰ্নীতি স্তম্ভ নহয় অবৈধ লোকৰ দ্বাৰা সংঘটিত অবৈধ কাৰ্য বন্ধ নহয় পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ সিংহাসন সমষ্টিৰ যুৱ শক্তি এইবাৰ মাৰ বান্ধি থিয় দিছে এইসমূহ উপশক্তিৰ বিৰুদ্ধে পৰ্যটনস্থল তথা বনভোজস্থলী সিংহাসন এলেকাৰ পৰা বিগত বছৰ ধৰি বালিশিল আদি অবৈধ লুণ্ঠন চলি আহিছে একাংশ অবৈধ ব্যৱসায়ীৰ দ্বাৰা বনজ সম্পদ এইদৰে বছৰ বছৰ ধৰি লুণ্ঠন চলাই আহিলেও এই সকল চোৰ তথা অবৈধ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কাৰ্বি সাহিত্য পৰিষদীয় চৰকাৰ কঠোৰ হোৱা পৰিলক্ষিত হোৱা নাই ফলত এই সকল লোকে শিল বালি মূল্যৱান কাঠ আদি বনজ সম্পদ লুণ্ঠন কাৰ্য অবাধে চলাই আহিছে আনপিনে এই অবৈধ কাৰ্যৰ বিৰুদ্ধে থিয় দিবলৈ আগবাঢ়ি আহে ইলংপক কাংথুৰ নামৰ স্থানীয় এক যুৱ সংগঠন সংগঠনটোৰ পুৰণি কমিটিৰ ঠাইত এবাৰ গঠন কৰা হৈছে নতুন কমিটি নতুন কমিটিৰ সঞ্জুতেৰণ সভাপতি ৰাজু ইংটি আৰু চন্দ্ৰ ইংটি ক্ৰমে উপ সভাপতি জেচুং টিমুং সাধাৰণ সম্পাদক ৰতন ক্ৰ আৰু আনন্দ ৰংপি সহকাৰী সম্পাদক সাফু তেৰণ আৰু ৰবিনসন ক্ৰ ক্ৰমে প্ৰচাৰ সম্পাদক হিচাপে দায়িত্বভাৰ দিয়া হয় ইয়াৰ উপৰিও ডক্টৰ লিপছন ৰংপি ফিলিপ তাৰো আৰু ৰবিনসন ইংটিক উপদেষ্টা দায়িত্বভাৰ দিয়া হয় শিলঙৰ ইকো টুৰিজম কাৰ্যালয়ত অনুষ্ঠিত এই সভাখনত এইদৰে নতুন দায়িত্বভাৰ গ্ৰহণ কৰি নৱগঠিত কমিটিৰ নেতৃত্ববৃন্দই সিংহাসনৰ বুকুত অবাধে চলা বনজ সম্পদ লুণ্ঠন বিৰুদ্ধে যুঁজ কৰি যোৱাৰ বাবে দৃঢ় মনোভাৱ পোষণ কৰে আমি সংবাদ একচেংকে নিকান সুৰিনিৰা কৃতকছে নিকান আলাং লিতুম হলা সৌতকে ফাউণ্ডাৰ Rubin Inti alang litum ke founder lo sami alang litum bang bilik asai ke duko yok alang tumang ke tiamdam abang intoni kok lo lase ko puthot ni litum si pini pen ke karjap pon thulo ko kangthora song mati singa son hawa sia song litum 2017 aninkan sengsi pinian 2022 anang liglo pension bangar pu ke claim phana sapua pok kadure do ko jok pini nilitum ladak ko puthot me phukimi pension banking ni invite to si pini la bang so committee nilitum resafuli nang koklo basi bang so ai ke song la ke dam tan ni kan 2017 ni kan ang sing pen sta me hala so poru pen chenglok ki claim ke dam ka pre nilitum dak education awareness pen chenglok anti social awareness program penching lo kaprek pinana sai ni litum holo su ki claim wang bom nang dam bom non na dolo la si news text report Kat News বিশিষ্ট সমাজসেৱক তথা কাৰ্বি কোৰফ নিহাং লংৰি আমেৰ সাধাৰণ সম্পাদক দেউৰী তিছ ইহ সংসাৰত আৰু নাই হৰিজন গড়কাপ্তানী মণ্ডলৰ বৰবাবু হিচাপে কৰ্মৰত দেউৰী তিছ মাত্ৰ 54 বছৰ বয়সতে তেখেতৰ অসংখ্য গুণমুগ্ধ তথা পৰিয়াল পৰিজনক এৰি মৃত্যুবৰণ কৰে
বৃহস্পতিবাৰে নিশা প্ৰায় 2:30 বজাত নিজা ভৱনত মৃত্যুবৰণ কৰা বিশিষ্ট সমাজকৰ্মী গৰাকীৰ মৃত্যুৰ সময়ত পত্নী এক পুত্ৰ 2 কন্যা আৰু আত্মীয় সংসাৰ এৰি থৈ গৈছে তেখেতৰ মৃত্যুৰ পিছত শেষ দৰ্শনৰ বাবে তেওঁ ঈশ্বৰ বাসগৃহত আত্মীয়কে ধৰি অসংখ্য লোককে ধৰি বিভিন্ন সংগঠনৰ নেতৃত্ববৰ্গত তেখেতৰ চোতালত ভিৰ কৰে আৰু তেখেতৰ দেৱাংগত আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা যাচে নিউজ 6 ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰান্তীয় বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ